নমস্কাৰ। আজি 2022 চনৰ 8 এপ্ৰিল তাৰিখ আৰু আজি মই গৈ আছোঁ কামৰূপ জিলাৰ ক্ষেত্ৰী অঞ্চলৰ পিনে, য'ত একেবাৰে নাৰ্চাৰীৰে ভৰপূৰ আৰু সেই নাৰ্চাৰী ভৰপূৰ অঞ্চলৰ এখন নাৰ্চাৰীত আজি মই গৈ আছোঁ। আহক এই নাৰ্চাৰীখনৰ ভিতৰৰ কিছু দৃশ্য উপভোগ কৰোঁ। কানাডা বুলি এখন কান্ট্ৰি আছে, কানাডাৰ নেশ্যনেল ফ্লেগত এই গছডাল আছে আৰু এইটো ৰেড মেপল নেশ্যনেল ফ্লেগত জিঅ'গ্ৰাফি ল'ৰাগিলাই জানবা এইটো মেপল আৰু এই কালাৰ চেঞ্জ হয় গছডালৰ আৰু এই গছডাল আমাৰ কিনা দাম 1000 টকা, ইমান সৰু পুলিটো। এইটো এভোকাডো বুলি এটা ফল, এভোকাডো এইটো মানে হাই ভেলু ফ্ৰুট ক্ৰপ। ইয়াৰে 25,000 পুলি আমি লকডাউনত যোৱাবাৰ নিজে কৰি ছিকিমত দিছোঁ। এভোকাডোৰ গুটিটো আনি পেলাই তাৰে পুলি কৰিছিলোঁ, তেওঁলোকৰ মানে ডাঙৰ গছ আছে তাতে গ্ৰাফ্ট কৰিব, গ্ৰাফ্ট কৰাৰ কাৰণে ৰুট ষ্টকটো আমি বনাই দিছিলোঁ আৰু এই বছৰো অলৰেডি ইয়াৰে আমি 10,000 মান গ্ৰাফ্টিঙৰ পুলিয়ে চেল কৰিছোঁ। মানে গুটিৰ গছ সেইকাৰণে লগা নাই, গ্ৰাফ্টিং নেকি? গ্ৰাফ্টিং হ'লে 3 বছৰতো লাগব লাগে, 2 বছৰ হ'ল, অহা বছৰ লাগব 3 বছৰ গ্ৰাফ্টিং যদি লাগি যাব। এইটো বৰ ভাল ফল, মানে এইটোক বাটাৰ ফ্ৰুট বুলি কয়। তোমালোকে বাটাৰ যদি খোৱা, আমুল বাটাৰটো টেষ্টটো তেনেকুৱা, একো ভাল নালাগে খাই, কিন্তু এইটো যদি তুমি মিল্ক শ্বেক বনাই খোৱা, গাখীৰৰ লগত ঘুটি পেলাই অকণমান চেনি দি ঠাণ্ডাকে যদি খোৱা, তেতিয়া খাব বিৰাট ভাল লাগে। আৰু এইটোত মানে ফেটছটো খুব ভাল ফেটছ। এইটো এভোকাডোটো আফ্ৰিকা চাইডৰ। এই গছটো যে এইটো জাইফল, নাটমেগ বুলি কয়, জাইফলৰ গছ, বুজিছানে? এইবিলাক এটা স্পাইচ প্লেণ্ট হিচাপে হয়। তাৰপিছত এই গছটো যে এইটো গছ, এইটো চাইছানে ডাঙৰ ডাঙৰ ওখ, তোমাৰ চোৱা গোটেইখিনি, তেতিয়া পিছত চাবা তোমালোকে নিজাকে। এইটো তোমাৰ চকলেটৰ গছ, কোকা প্লেণ্ট এইটো এতিয়া মানে হিউজ খেতি কৰিছে, ইমান ডাঙৰ ডাঙৰ ফল হয়, তাৰে ভিতৰত গুটি হয়, এই গুটিটোৰ পৰা কোকাটো বনায়। এইটো অৰ্কিড এটা চাব পৰা, এইটো আমাৰ ৱাইল্ড অৰ্কিড ইয়াতে পায়। এই অৰ্কিডটো এইটো লেডি শ্লিপাৰ বুলি এটা অৰ্কিড, মানে ফুল ফুলিলে তোমালোকৰ চেণ্ডেলযোৰ তেনেকুৱা দেখি, সেইকাৰণে লেডি শ্লিপাৰ বুলি কয়। এইটো এনডেঞ্জাৰ স্পেচিছ, মানে বহুত পোৱা নাযায়।
এইবিলাক আমি 150 হোলচেল কৰোঁ অৰ্কিডবিলাক সেই স্কুল কলেজবিলাকে বটেনী ডিপাৰ্টমেণ্টৰ কাৰণে গছত দিব পাৰি মানে পচা পাতৰ গুৰি দি পেলাই গছৰ ফুৰুং চুমুঙত দিব পাৰি কমলা সাইণ্টিফিক নেমটো নাগপুৰ মেনবাৰী আমাৰ ইয়াত পুৰা একদম জংঘলত আন লাগছি না চিন্তা জংঘল আৰু নাৰ্চাৰী দেখুৱা দিল নাৰ্চাৰী মেংগো চব মেংগো আম বঢ়িয়া পানী দি আছে